Hello guys, welcome back to my YouTube channel and Facebook page. আপোনালোক সকলোকে মোৰ অন্যটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছো খুব ইন্টাৰেষ্টেড এটা ভিডিও বনাবলৈ গৈ আছো আপোনালোকে চাই ভাল পাব আৰু আজি কি আছে সকলোবোৰ চাই থাকক লাষ্টলৈকে তেতিয়াহে গম পাব মানে আজি কি হ'ব আজি আপোনালোকে দেখা পাব মানে পুৰণা শ্ৰীকৃষ্ণৰ লীলা আৰু সকলোবোৰ দেখা পাব আপোনালোকক এতিয়াতে কৈ দিলে কি হ'ব ইন্টাৰেষ্টটো ভাঙি যাব হেকাৰণে পিছলৈকে চাই থাকক ব্লগটো স্কিপ নকৰাকৈ ব্লগ এতিয়া যাওঁ ক'ত যাওঁ কি কথা সকলোবোৰ চাই থাকক ব্লগ এতিয়া যাওঁ লেটছ গৈ আছো মই একদম পুৰা চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু এতিয়া যাওঁ এটা আপোনালোকে চাই থাকক গুণে একদম ৰেডি হৈ গেটত ৰৈ আছে মই এতিয়া খুলি দিওঁ বলা ধুনু আমাৰ গেটটো চাই নাহিব দেই এয়া আমি গৈ আছোঁ আৰু চাই থাকক কোনে কি কি লয় ব'লা চুকত কিয় বহি আছা মোবাইলত কি চাই আছা যি আমি মানে এটা প্ৰগ্ৰাম কৰিছোঁ হয়নে বৰ্মা সেই প্ৰগ্ৰামটো কি মানে কি বিষয়বস্তু লৈ কৰিছে কিন্তু মই নাজানো আৰু সেইকাৰণে আমি বৰ্মাৰ ওচৰত জানিব খুজিম আজি প্ৰগ্ৰামটোৰ কথাটো কওকচোন লাইনত আহক আহিছোঁ এতিয়া সকলোবোৰ কথা আপোনালোকক মোৰ দৰ্শকলে আপোনালোকক সকলোকে বুজাই দিব বৰ্মাই আৰু তেওঁলোকে এটা এটা মানে ড্ৰেছ কৰি আছে ড্ৰেছটোৰ বিষয়েও আপোনালোকক কৈ দিব কি কাৰণত ড্ৰেছ কৰা হৈছে আৰু বৰ্মা কি কথা কওক যিকেইটা ড্ৰেছ কৰিছে গোটেইকেইটা মোৰ ভাল আছে না নমস্কাৰ বোৱাৰীলৈ মোৰ অতি শ্ৰদ্ধাৰ আন্তৰিকতা থাকিল আৰু দৰ্শককো মোৰ নমস্কাৰ শ্ৰীকৃষ্ণৰ জন্ম উৎসৱৰ আজি 6 দিন হ'ল আজি আমাৰ 65 উৎসৱ আমি আজি প্ৰতি বছৰে 90 চনৰ পৰা এই জন্মাষ্টমী আৰু 65 পালন কৰি আহিছোঁ এনেকুৱা ধৰণৰ ইয়াতকৈ বেছি হৈছিল এতিয়া আমি আৰু বয়স বৃদ্ধ হৈছোঁ আটাইকেইজনীকে লগতে আমি একোটা ভাও লৈছোঁ 65 উৎসৱৰ মই এটা এটাকৈ চিনাকি কৰি দিলোঁ ছাৰ আমাৰ হেৰি মুনিটো কিনি আছোঁ তুমি লবিতৰ মা এওঁ শ্ৰী কল্যাণী চৌধুৰী ভিগু গড়গড়িখীৰ ভাৱত আছে কৃষ্ণক তাৰমানে গণনা কৰিব নমস্কাৰ তাৰপিছত তুমি আছোন এওঁ হ'ব আমাৰ গকুলৰ নন্দ মহাৰাজ এওঁ তাৰমানে নন্দ মহাৰাজ ক'ব লাগিলেতো কৃষ্ণৰ পিতৃয়ে হ'ব আৰু বসুদেৱ দেৱীটো পতাশালতে থাকে গতিকে তেওঁৰ পৰিয়ালটো অনা নহ'ল কিন্তু আমাৰ উগ্ৰসেনৰ মাকজনী আমি আনিছোঁ এইটো আমাৰ উগ্ৰসেনৰ মাক তাৰমানে হেৰি কৃষ্ণৰ মামাঠীৰ আইতা তাৰপিছত এইটো হ'ল বীণাপাণি চৌধুৰী তাৰপাছত আহাচোন এওঁ শ্ৰী মৰমী চৌধুৰী যশোদাৰ ভাগত নমস্কাৰ এওঁ শ্ৰী অনিমা চৌধুৰী ৰোহিণীৰ ভাগত নমস্কাৰ আৰু মই ডাবল ৰোল কৰিব লাগিব মই পুতুনা তাৰমানে কংসৰ উদ্যানত পুতুনা নন্দ উদ্যানত পুতুনা তাৰপাছত মই স্বৰ্গৰ পহাৰী হৈ মৰ্তত মই ফল বিক্ৰী কৰিম মোৰ ৰোল দুটা হ'ব মোৰ নাম শ্ৰী মনমতী চৌধুৰী দৰ্শকবিলাকৰ আজি কেনেকুৱা লাগিব এওঁ তাৰমানে ৰোহিণী বলৰে মোৰ মাতৃ শ্ৰী বিহাৰী বিজু চৌধুৰী দৰ্শকসকল আজি কেনেকুৱা লাগিব আজিৰ নাটক দৰ্শকলে উদযাপন কৰিম নে আৰু কোনোবা আছে নেকি এইটো আমাৰ 90 চনৰ পৰা নামৰ জন্মলগ্নৰ পৰা এইটো মোৰ খুৰী আইতা গতিকে ইয়াৰ নাম হ'ল সাবিত্ৰী চৌধুৰী
তাৰমানে উপদেষ্টাত আছে আজি 65 উৎসৱত মূল দৰ্শক আছোন আমাৰ আৰু এইটো আমাৰ মুখ্য গোপিনী ভাৱত আছে মইনা চৌধুৰী মই এটা অজানিতে ভুল হৈ গ'ল আমাৰ এইটো কি হ'ল ইলা চৌধুৰী নন্দৰ ভাৱত আৰু কলৰ ভাৰীটো মই যাম আৰু আমাৰ কলৰ ভাৰীজনী আহিব বাকী আছে এই সকল দৰ্শক সহকাৰী আহিবিলাক দৰ্শক পুতুলি চৌধুৰী হাও ল'বলৈ লাজ কৰে পুতুলি চৌধুৰী এইটো আমাৰ ভতিজা বোৱাৰী কণিকা চৌধুৰী ভাৱত আছে কিন্তু এতিয়া নহয় অসমীয়া মহিলা এইটো গীতা চৌধুৰী নমস্কাৰ আমাৰ তাৰমানে সকলো সময়ত আমাক সহায় কৰে 65 উৎসৱত আৰু সহায় কৰিবাক লাগি আৰু ভৱিষ্যতে আগবঢ়াই দিয়া এইবিলাক এতিয়া সকলোৱে যাতে চিনি পায় আমাৰ এই হ'ল ববী চৌধুৰী হয়নে ববিতা চৌধুৰী গোপিনীৰ ভাৱতে আছে পিছতহে ল'ব ভাওটো এতিয়া লাজ কৰে এইটো হ'ল সৰলা চৌধুৰী লাৰু বনোৱাত উস্তাদ কেনেকুৱা লাগিছে ক'ব দে বেলেগ পিন্ধিছে ভাল লাগিছে কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে নন্দ উৎসৱত মই পুতুনাৰ এটা মই হেৰি সৰুকে এটা নাচন মাৰিব বেষ্ট আজি ব্লগটো চাই থাকক বেলেগ ইণ্টাৰেষ্টেড হ'ব আৰু আপোনালোকে খুব চাই ভাল লাগিব আৰু এয়া দেখিছে নাই ৰাইজসকলে পূৰা নতুন বোৱাৰী যে কাৰণে লাজ কৰিছে নতুন বোৱাৰী এতিয়া আমি নামঘৰ ভিতৰলৈ যাম আৰু তাতে প্ৰগ্ৰেমটো কৰিম ব'লক সকলোৱে ভিতৰলৈ ব'লক সকলোৱে ভিতৰলৈ ঘৰতে আছে পাৰ্লাৰ আহক আপুনি দেৰি কৰিছে যে পাৰ্ট নল'লে নি এনেকুৱা পাৰ্ট নল'লে নি ব'লক নাকানিবা হাততে ধেনু লৈ পাহাৰী বালিকা মই বনে বনে ফুৰো মই হাততে ধেনু লৈ মই ভাল পাওঁ বনৰীয়া নিজৰাৰ পানী কথা পাতি হবে মিলি গান গাও ঠাইলে নিদিয়ে কিয় সকলোৱে হাত চাপৰি বজাই দিয়ক কেনেকুৱা লাগিলে নাচটো এনেকৈ নকয় All vaccine.
এটা হবে Hey, Gunu.